তো বহুত দিনৰ মূৰত নতুন ব্লগত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু ভিডিঅ'টো ছাপোৰ্ট কৰিব যিমান পাৰে আৰু 1K ছাবস্ক্ৰাইবটো সোনকালে কৰি দিয়ক, তাৰে কামনা কৰিছোঁ। তো যিয়ে নহওক আজি ফাইনেলি পিকনিকটো হ'ব বুলি ভাবি আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান কাপোৰ চাপোৰ পিন্ধি ঘৰৰ পৰা ওলাই আহিলোঁ। আমি যাই আছোঁ এতিয়া পিকনিক। ক'ত যাম ক'ত কি কৰোঁ আমি সকলোবোৰ দেখাম। তো লগত আছে মোৰ লগত গৌৰৱ। তো গৌৰৱ কি ক'বা পিকনিকৰ বিষয়ে? এইটোতো সফলতা ইমান দিনৰ মূৰত। আৰু এতিয়া টাইম হৈছে 4:29। তো আমি এই ৰাতিপুৱা এই চক মানুহ চানুহ নাই, এই মানুহ চানুহ নাই। মোক 4:30 বজাতে মাৰছি, মই 5টা মানত আহিলোঁ। লগ্নাৰ কাৰণে মই আহিব লগা হৈছে। একো নাই, আমি এতিয়া পূৰা একদম হাইস্কুলক লৈন যাম। বলক বাৰাজিৰ পিকনিকলৈ যাত্ৰা আৰম্ভ কৰোঁ। এইবাৰ জৌতি তো জৌতি মইতো লৈ আনিছিলোঁ মানে এই ডাঙৰ ইউটিউবতো আমি দুটা বাঞ্চা। তো হে গাইছ এই শালা মুটটো হে কৰি দিলি না দেখো ইটা নকয় আৰু নাহে আৰু তো আইছি তো কেমেৰাটো হৈ গ'ল পিছে আৰু ইটা আমাৰ গাড়ী আহিছে খান আৰু গাইছ একেটাই লিঅন চক বহু অপেক্ষাৰ মূৰত আহি গ'ল আমাৰ গাড়ী। তো বলক আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। গানৰে গুঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈছিলোঁ আমি ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাম। আমাৰ ডেষ্টিনেশ্যন হ'ল শুহুৱা আৰু ফাইনেলি আমি আহি পালোঁ আৰু এতিয়া শুহুৱাৰ পৰিৱেশটো চাওঁ আহক। তো গাইজ বৰ্তমান মই আছোঁ যাত্ৰাৰ মাজপথত আৰু এটা নদী। এই বন্ধু এই তো হাত দাঙি আছে আৰু এতিয়া আমাৰ আছে পিতে। তো আমি যাই আছোঁ তাতে কুলত ধৰ কিবা ক'বা নেকি? তাতকৈ সুখৰ খবৰ কি লাগে আৰু গাইছ কি কওঁ আমি গোটেই শিলত তলে চলে যায় সকলোৱে ফটো উঠাত ব্যস্ত দেখছি না গাইছ। আৰু গাইছ ফটোটো উঠি নে গোটেইকেইটাই গাড়ী ক্লিন যাই আছোঁ এতিয়া আৰু বোলে মোৰ লগতে বোলে গা ধুব নদীত। তো তাহোঁতে গা ধুৱক মই নুধাওঁ কাৰণ মই বেলেগ পানী ইউজ কৰিলে মোৰ গা বেয়া হ'ব। মই জানো আগৰ পৰাই মই সেইকাৰণে পানী চানী বেলেগ ইউজ নকৰোঁ। আৰু আগত পিতেক দেখছি না পূৰা একদম দমত যাই আছে। আৰু গাইছ ইমান দিনৰ মূৰত লগৰ লগত ইনা জেগাত আহি কিবা এটা বুম লাগে গাইছ আৰু পৰিৱেশটো ভাল লাগছে দিয়কচোন। আহি কিনে পূৰা চালিয়া লাগছে। আগত পিতে পূৰা একদম দমত যাই আছে কিন্তু আৰু পূৰা একদম এহঁতে গা পা ধুই আছে। চকচোন কিনকে বাগৰিছে ফটো উঠিবলৈ তাহোঁতে গাইছ আপোনালোকতো আপা এটাক দেখালে এইবাৰ আপি এটাক চকচোন ৰিল বনাইছে আৰু মোবাইলটো থৈছে ক'ত দেখছি না গাইছ এই ট্ৰেভেলাৰখনৰ পিছ ফাইড দিয়ে থৈ দিছে আৰু এই ৰিয়েল তাহাঁতৰ দে আৰু বনো ই আহিছে আঞ্জা এই ভাজি আৰু ইয়াতে আহিছে মাংস এই খুৰা
লগৰ আছে দেই মাংস এনেকৈ ফাল্টু কৰি থাকোঁতে টাইম বহু সময় গুচি গ'ল আৰু গোটেইকেইটা এতিয়া ভাত খাই বহি গ'লোঁ অ' কৃতিশ পিঠা আগতীয়াকৈ খাব পাৰিছা ইমান যে এডভান্সে খাবা বহিলি কিবা কবি নেকি হে তাইকো ইমান এডভান্স খাবা বহাৰ কাৰণ কি ইমানে ভোক লাগছি না আকৌ খাই নাই ৰাতিপুৱা তাইৰ বোলে ভোকে লগা নাই ইমান সোনকাল খাবা বহাৰ কাৰণ কি খাবা বনাই ঘৰত আকৌ শুনাই ইয়াতে আহি কিনে তোন ডিমা চিমা চব মাৰি দিয়ে আৰু শুনাই আকৌ কোনে খাইছে আমাৰ খাইলে বদনাম দেখিছে না ডিমা চিমা খাইলে কিনে শুনাই বোলে আকৌ বাকী তোৰ মন্তব্যটো ক খাবা যাবা পাইছা না কিবা কি খাইছা বাকী আপুনি কি বাগিচা কিহৰ বাগিচা বুলি তই বহিয়ে আছাচোন তই আৰু কিবা দুখ মোবাইলৰ পাৰ্টি কোনোবাই খাই নেকি গাইছ নাখায় নহয় আৰু অৱশেষত ভাত আহি গ'ল গাইছ পাতত তো গাইছ ভাতকেইটা খাই লওঁ দক তুমি খাইছা খত টাইমত কোনো কাৰো দিন চচি নাই বিলাই আছে খয় খাই আছে কাইলৈ আমি আহি গ'লোঁ গোটেইকেইটাই ফুৰিবা আৰু ইয়াতে শুনতে চাই আছে শিল ইয়াতে তলত ডাঙৰ শিল ঘৰত নিব বোলে ঘৰ বহি প্ৰীতম ঘৰ বা ট্ৰাক এখন লৈ আহিবা জেচিবি এখন লৈ আহি কিনে পুৰা একদম বাছখনতো লৈ যাম বাছত তোৰ ক'ত নিবি বাছখন ভাঙিব দেখোন নাভাঙে এটা শিল নিচোন তই লৈ যাবা যদি ওপৰত লৈ যাবা আৰু এই ধুমটো নিব লাগিব সৰু চাই মই কথা নাই ডাঙৰটোৰে কথা হৈছে অইনা বিতে গোটেইকেইটাই টেঙা লাগিব দা বিতে বাকী কিবা ক'বা ভাত চাত খাই লৈ কিনে কি কৰিলা মানে ভাত চাত খাই কেনে পালা ৰান্ধনীৰ ভয় আছে গাড়ীত আমাৰ ৰান্ধনী ভাল গাইছ যদি কাৰোবাক ৰান্ধনী লাগে আমাক কণ্টেক্ট কৰিলে এডভান্স ৰান্ধছে পুৰা একদম কেতিয়া বজাত আহিছিলোঁ আমি 10টামান বজাত আহিছোঁ 11টামান বজাত প্ৰায় 10:30 আৰম্ভ হৈছে তো 10:30 বজাত আৰম্ভ কৰিছে আৰু কমচে কম 12:30 বনোৱা হৈছে তোহাঁতক ৰখিছোঁ এতিয়া এহঁতে কি কৰিছে গাইছ গা ধুবা গৈছে গা ধুই কিনে ফোন মাৰি আছোঁ ফোনটো নুঠলে চুইচ অফ কৰি থৈ দিছে এহঁতৰ কাৰণে আমি 1.5 ঘণ্টা কমচে কম ৰখিছোঁ 2 বজাত ভাত খাইছোঁ এতিয়া ছেকেণ্ড ট্ৰিপ চলি আছে মানে বিয়াৰ দৰে আৰু থাৰ্ড ট্ৰিপ চলিবা আছে এটা বিলানী জ্যোতি হিমাংশু তোপে তাবে দিলি হ'লা পুৰা একদম পাৰিলি হেৰি ধৰিব এই চৈৰাক এটা য'ত আঞ্জামান থৈ দিছে সেমাখান এনেকৈ খাব আৰু পিঠে পুৰা একদম পেৰি দিছে কেইপিচমান মাংস খালা বেছি খাইছ নেকি আৰু যিহেতু আহিছোঁ সেই ৰাস্তাটো নাহমানটিহে গাইছ গাড়ীখনে নুসুমে কি কৰি আছ ভিডিঅ' কি কৰিবি জংঘল গাইছ এয়া আমাৰ ব্যায়ামদাই পুৰা একদম ভিউ লৈ আছে ভিউটো চাওক পুৰা একদম আহা क्या सुकून है ये কি ভিউ হে ভাই এটা খাই লৈ কিনে পুৰা একদম গাড়ীত বস্তু উঠি আছে আৰু ইবাৰ পিছ পাইতে ফটো উঠি আছে গোটেই পুৰা একদম ৰেডি মই গৈ দিছোঁ পুৰা লগত তই মাহান আছে এতে পিছফালে চাৰো আছে এইটো ভিডিঅ' আৰু গাই চালাখান হৈছে তামোলৰ খেতি চাওকচোন তামোলৰ খেতি আৰু এতিয়া আমাৰ ঘৰকলৈন যাত্ৰা আৰম্ভ ধুপি ধুপি তৰালি ফুৰা এটি মন
উন্মাদ হৈহে পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান গণেশগুৰিত তোমাক দেখো চান্দমাৰিত তোমাক দেখো মালিগাঁৱতো ফাইনেলি আহি পালোঁ ঘৰ আহি পালোঁ মানে ঘৰ বনাই মই চকতে নুমি দিলোঁ আৰু সেই ৰাতিপুৱা 4:30 গৈছিলোঁ আৰু এতিয়া আহি পাইছোঁ প্ৰায় একদম 8:34 এতিয়া যাই আছোঁ এই ৰাস্তাত খোজকাঢ়ি আছোঁ তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ঠাণ্ডা বহুত দিছে মানে কথা ওলাই অহা নাই মোৰ মুখৰ পৰাই তো গাইছ আজিৰ কাৰণে বাই বাই এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে তো জয় আই অসম